हेलो गाइज সকলোকে সুপ্ৰভাত জনাই মোৰ এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনালোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু আজি হৈছে আমাৰ দেহামানতৰ জন্মদিন আৰু দেখিছে ন চোতালত কিমান বোকা, একদম মানে পেনপেনীয়া বৰষুণ, বোকা বতৰ। আৰু এইফালে আমি দুইটাই গোঁসাই ঘৰত চাকি এগছ জ্বলাই সেৱা এটা কৰোঁ বুলি আহিলোঁ, যিহেতু তাৰ জন্মদিন। আগতে আমি নাম কীৰ্তন বা ভাগৱত পঢ়িছিলোঁ, আজি যিহেতু সেইটো কৰা নাই সেইকাৰণে ভাবিলোঁ গোঁসাই ঘৰতে প্ৰথমে চাকি গছ জ্বলাই সেৱা এটা কৰাই লওঁ। আৰু এইফালে সকলো ব্যস্ত কামত, ডাঙৰ বৌ সৰু বৌ মা বোৱাৰী সকলো মানে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। আৰু এয়া হৈছে আমাৰ সৰুকৈ আয়োজন কৰা ডেক'ৰেশ্যন। আমি যিহেতু সৰু মানুহ সেয়ে সৰু সৰু সুখবিলাকতে সুকিয়াবলৈ চেষ্টা কৰোঁ। সেয়ে এনেকৈ সৰুকৈ কিবা এটা আয়োজন কৰিছোঁ আৰু যাতে দেহা মানুহটোৱে মনত অকণমান শান্তি পায়। এই তৰকাৰী বনি আছে আমাৰ, আৰু এইফালে তামোল কাটি আছে, লগতে এয়া ৰুটি বেলি আছে। আৰু এইফালে এয়া বনাইছে আমৰ জেলি, ঘৰৰে আম হয়। আৰু আজি বহুত বেছি ব্যস্ততা থকাৰ বাবে ভিডিঅ'টো বেছি দীঘল কৰিব নোৱাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা ঘণ্টাটো কিন্তু বজাবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ, বাই বাই।